ভাল পোৱাটো দেখোন তোমালোকৰ একে আছে কিন্তু প্ৰব্লেমটো ক'ত প্ৰব্লেমটো তাতেই ছাৰ মই মানে বাইকত উঠাব নোৱাৰো আগতেতো উঠাইছিলি এতিয়া কিয় উঠাব নোৱাৰা হলি বেলেগক উঠাও কোৱাচোন তুমি কথাটো ছাৰ মানে হেলমেটৰ প্ৰব্লেম মানে ছাৰ এতিয়া দুইজনকে হেলমেট নালাগিব জানো হেলমেট এটা কিনি লোৱা পইচা নাই পইচা আছে কিন্তু কিছুমান প্ৰব্লেম আছে ছাৰ কিহৰ প্ৰব্লেম ছাৰ এওঁ কাৰণটো মই ছোৱালী হেলমেট কিনিব লাগিব ছাৰ হেলমেটটো মই থ'ম ক'ত ঘৰলৈ যদি নিওঁ মাহঁতে সুধিব ছোৱালী হেলমেটটো কিয় আনিছ এওঁকো দি পঠিয়াব নোৱাৰো এওঁ স্কুটি নাই মাকে ক'ব তোৰ স্কুটি নাই হেলমেটটো তই কিয় আনিছ ছাৰ ধৰা পৰি নাযাম জানো তাতে মস্কিল এই ৰ'বহে নাই ছাৰ এওঁক ঠিকেই ভাবিছে কথাটো চোৱা পৰি মই তোমাক খুব ভাল পাওঁ কিন্তু ঘৰৰ ভয়ত মই হেলমেটটো কিনিব পৰা নাই বুজি পাইছো কিন্তু মইতো অকমান সময় তোমাৰ লগত ওলাই যাব বিচাৰো মোৰতো মন যায় কিন্তু প্ৰব্লেমটো হেলমেট ন বোপাইও প্ৰেমত সাহস লাগে কিন্তু এটা কথা তোৰ ভাল লাগিছে তই গাৰ্লফ্ৰেণ্ডকে বাইকত উঠোৱা নাই তথাপি হেলমেট পিন্ধা নিয়মটো যে ভংগ কৰা নাই ছাৰ কি কৰোঁ কেছটো ভাবি চিন্তি কিবা এটা ডিচিশ্যন দি দিয়ক কমল এই 2 টাকা স্পেচিয়েল চাহ দুকাপ খুৱাই দে চেনি খাওঁনে খাওঁ চেনি লগত থাকিলে বেছিকে নাখাবি এটা কাম কৰিম বুজিছা আমি সন্ধিয়া সদায় সদায় খোজকাঢ়ি ফুৰিবলৈ যোৱাটো কৰিম কিন্তু কেতিয়াবাতো দূৰলৈ যাব মন যাব সেইটো অৱশ্যে হয় এটা কাম কৰিম মই তোমাক হেলমেট এটা গিফ্ট কৰিম আৰু ঘৰত কিবা ক'লে ঘৰত সুধিলে ক'বা আকৌ কেতিয়াবাতো বাইকতো যাবলগীয়া হ'ব পাৰে আৰু যদি বাইকত যোৱা তুমি কি বেলেগৰ হেলমেট পিন্ধিবা নেকি গতিকে হেলমেট এটা কিনি লৈছো চিম্পল গুড আইডিয়া ঠাণ্ডা হয়